हेलो दोस्तों की खबर आपनालोকৰ आशा करूँ भाले আছে বহাগৰ বতা বলিছে অসমীয়াৰ মন প্ৰাণ জাগি উঠিছে ভাবিছো ময়ো আপোনালোকক অলপ জগাই দিও থাম্বনেল চাই আপোনালোকে গম পাইছে তেন্তে বলক দোস্ত ভিডিওটো ৰাস্তা আৰম্ভ কৰো সব দোস্ত কি সুন্দৰ গুৱাহাটী চহৰৰ মাজত सोहर নহয় दोस्त महानगर या सब दोस्त ब्रह्मपुत्र पारे पारे कोনোবাই কিবা প্লেট বনাই আছে কোনোবাই কাৰবাক মনৰ কথা কৈ আছে আৰু ময়ো আহি আছো ব্ৰহ্মপুত্ৰ পাৰে পাৰে ব্ৰহ্মপুত্ৰ পাৰে পাৰে আহি পাই গলো লতাশিল খেলপথাৰ চাওক দোস্ত এইটো লতাশিল খেলপথাৰ আৰু বিহুতলি এই ঘৰখন দেখিছে না আপোনালোকে এই ঘৰখন আমাৰ মৰমৰ কণ্ঠশিল্পী ডক্টৰ দীপেন বৰুৱা দেৱৰ ঘৰ আছিল বহুত পুৰণা ঘৰ হয় দোস্ত ব্ৰিটিছৰ দিনৰে চাওক দোস্ত কিমান পুৰণা চকী এখন আছে অমইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি এইটো দীপেন বৰুৱা দেৱৰ গান আছিলে ৰিচেণ্টলি কেইদিনমান আগত যিটো অসমীয়া চিনেমা ওলালে ডক্টৰ বেছ বৰুৱা নামৰ সেই গানটোকে এই চিনেমাখনত আমাৰ জুবিন দাই অকণমান মডিফাই কৰি গাইছে কিন্তু অৰিজিনেল সংটো হয় ডক্টৰ দীপেন বৰুৱা দেৱৰ হে দোস্ত ফাইনেলি আহি পালো উগ্ৰতাৰা দেৱালয় চাওক দোস্ত উগ্ৰতাৰা দেৱালয় হে দোস্ত সেই মহৰ শিংটো দেখিছে না সেই মহৰ শিংটো তাত কিয় ৰাখিছে আপোনালোকক কাৰণটো আপোনালোকক পিছত কৈ আছো ফাৰ্ষ্টতে মন্দিৰটো চাই আহক বলক দোস্ত হে দোস্ত মন্দিৰৰ পিছফালে আহিছো ইয়াত এটা বোলে জোৰ পুখুৰী আছে কেনেকুৱা জোৰ পুখুৰী আপোনালোকক দেখুৱাব চেষ্টা কৰিম চাই থাকক দোস্ত बहुत अच्छे दोस्तों या सब दोस्तों रासा बेसी दूर নহয় दोस्तों गुहati uzan bazar আহিলে চাই যাব
চাওক দোস্ত, এইটো হৈছে জোৰ পুখুৰী। এই হাঁহ এটাই পুখুৰীটো চাৰিওফালে ধুনীয়াকৈ ঘূৰি থাকে। বহুত ডাঙৰ ডাঙৰ কাছ আছে দোস্ত, যেতিয়া তেতিয়া নোলায়। চাওক দোস্ত, চাৰিওফালে ৰাস্তাই ৰাস্তা। বেলেগ হাঁহো আছে দোস্ত। সন্তান গম নাপাম, কেৱল জানো ফুলেশ্বৰী আৰু শিৱলিংগ স্থাপন কৰিছিল। বশিষ্ঠ মুনি ইয়াতে প্ৰথম পূজা কৰিছিল। ইয়াতে প্ৰবাদ আছে সতীৰ নাভি বৰা বুলি। সতীৰ নাভি বৰা বুলি, এইটো নাভিবিধ বুলি কয় শক্তিবিধ। ইয়াতে চব পূজা হয়, হিন্দু শাস্ত্ৰত যিমানখিনি পূজা আছে সেইবিলাক হয়। কিন্তু এইটো 1000 বছৰ আগতে হ'ব। তাৰ মানে আপোনাৰ মহাৰাজ আহোম ৰজাই স্থাপন কৰা ফুলেশ্বৰী আৰু শিৱলিংগ এই দিনত স্থাপন হোৱা। এইটো উগ্ৰতাৰা মন্দিৰ, এইটো আমাৰ উগ্ৰতাৰা মন্দিৰৰ পীঠ। আৰু এতিয়া আমাৰ শিৱ উগ্ৰতাৰা মন্দিৰত মহাভৈৰৱ বুলি কয়। সেইখিনি জানো। আৰু ইয়াতে জলপুখুৰী পাৰত অৱস্থিত। আৰু আগতে ৰজাবিলাক মল নাৱেৰে আহি এই ৰাজবাৰীত নামছিল। তাৰ পৰা এই নাওজান এটা আছিল, নাওজানেৰে আহি পূবফালৰ পুখুৰীত নামিল, এইফালে পশ্চিম পাৰৰ পুখুৰীত হাত ভৰি ধুই দেৱীক পূজা অৰ্চন কৰিছিল। দুৰ্গা পূজাৰ সময়ত প্ৰত্যেকবাৰে মহাৰজাৰ আমি আহিছিল। সেইখিনি আমি শুনিছোঁ আৰু জানি সেইখিনিয়ে ক'ব। তাৰপৰা বিশেষ ক'ব নোৱাৰিম। মন্দিৰটো কেতিয়া স্থাপন হৈছিলে? মাৰিম তাত আছে, সেইটো কিবা আখৰৰ দিন লিখা আছে। হয়, ক'ত আছে? আমি জানি নাপাম, তাত আমি বুজিও নাপাওঁ। আৰু কামৰ ওপৰি আছিল, সেইবিলাক পুৰাতত্ত্ব বিভাগে লৈ গৈছে। আগতেতো ৰজাৰ সেইবিলাকে আছিল, ইয়াতে আছে কৰিছে। সন্তান কি আছে সেইবিলাক কাষত পঢ়িব নোৱাৰোঁ। এইখন এই তামৰ ফুলি আছিল, এনেকুৱা তামৰ ফুলিও আছিল। ফুলি এইটো এতিয়া আশাটো আমি বুজি নাপাওঁ। শিলালিপি আকৌ তাম্ৰলিপি আছিল। তাম্ৰলিপিখন লৈ পুৰাতত্ত্ব বিভাগে লৈ গৈছে। চৰকাৰে যেতিয়া মন্দিৰবিলাক লৈছিল তেতিয়া পুৰাতত্ত্ব বিভাগে এইবিলাক লৈ গৈছে। এইটো জলপুখুৰী ইয়াতে ভৰিয়াত দিছিল, এইপিনে গৈছে। শিৱ দৰ্শন কৰি ভগৱতীক দৰ্শন কৰিছে। জানাৰ ভিতৰতো হ'ব সেইটো বস্তু পূবফালৰ পুখুৰী, এইটো বস্তু হেল্ল' দোস্ত, এখন হৈছে শিলালিপি। কি কি লিখা আছে নাজানো, বেলেগ ভাষাত লিখিছে দোস্ত। চাওক দোস্ত, শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়। চহৰটো সৰু, ৰহস্যটো কেনেকুৱা বিশাল আৰু গভীৰ। ৰাখি থোৱা কাৰণটো জানে দোস্ত? প্ৰতি বছৰে বছৰে দুৰ্গা পূজাত মহ বলি দিয়া হয় দোস্ত। অকল মহ বলি নহয় দোস্ত, কোনোবাই ছাগলী দান দিলে ছাগলী বলি দিয়ে, মহ দান কৰিলে মহ বলি দিয়ে। এইখিনি জেগাতে দিয়ে দোস্ত। বলি দিয়া প্ৰথাটো বহুত আগতে উঠাই দিছে। ইয়াত কিয় বলি দিয়ে তাৰ ৰহস্যটো গম নাপাওঁ দে। নিশ্চয় কিবা কাৰণ আছে। এইটো আছিল উগ্ৰতাৰা দেৱালয় দোস্ত। আহক গুৱাহাটী উজান বাজাৰ। এইটো আছিল গুৱাহাটী উগ্ৰতাৰা দেৱালয়। ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাব।
আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব আগতীয়াকৈ বহাগ বিহু শুভেচ্ছা থাকিল আপোনালোকলৈ তেন্তে জয় অসম লাভ ইউ অল